নমস্কাৰ, মই উজ্জ্বলাই আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। গোলাপ ফুল বনোৱা এই যে মানে কি পাৰ্ট 1 আৰু পাৰ্ট 2ত ইফালে 4টা পাহ ইফালে 3টা পাহ বনোৱা দেখালোঁ হয়নে। ভিডিঅ'টো অৱশ্যে দীঘলীয়া হ'ল, কিন্তু কথাটো উপায় নাই, ভালকৈ শিকাইছোঁ। শিকিব পাৰিছে নাই আপোনালোকে জানে, আৰু তাৰোপৰি মই বা ভালকৈ শিকাব পাৰিছোঁ নে নাই সেইটো আৰু গম পোৱাই নাই। আপোনালোকে বুজি পাইছেনে নাই সেইটো কথাও আপোনালোকে এটা কাম কৰিবচোন, কমেণ্টত জনাব, কৈ দিব যে বুজি পাইছোঁ বা এইখিনি বুজি পোৱা নাই সেইখিনি বুজি পোৱা নাই, সেনেকৈ ক'ব কথাটো। এইটো পাৰ্ট 3 হ'ল। আকৌ পাৰ্ট 4ত পাত গোটেইকেইটা মই বনাই দেখাম। সেয়া তাৰমানে এই ছাইডৰ পাহকেইটাৰ লগত মাজৰ পাহকেইটা তাৰমানে মানে কি ৰঙা আৰু গুলপীয়াৰে তাৰমানে অকণমান হেৰি কৰাই দিলোঁ, অকণমান ছেপাৰেট কৰাই দিলোঁ। তাৰমানে সেনেকৈ কৰিলে কি হয় ছেপাৰেট দেখি, নহ'লে যদি একেটাই ৰং হৈ যায় গোটেই ৰঙাই লগাই দিওঁ তেতিয়া হ'ব কি হ'ব, মানে কি কোনটো পাহ মানে ডিফাৰেঞ্চ বুজি পোৱা নাযাব, ছেপাৰেটটো নহ'ব। তাৰমানে সেইটোৰ কাৰণে কি কৰিছোঁ এনেকৈ কৰি আছোঁ। এয়া এবাৰ ৰঙা আৰু এইফালে দি অকণমান বগা দিছোঁ, বগা দিয়ালৈকে কি গুলপীয়া হৈছে, তেতিয়া অকণমান ছেপাৰেট লাগিছে ন। আকৌ অলপ পিছতে কি হ'ব, কাৰ্বনেৰে যে আঁকিছোঁ এইখিনি, সেয়া তাৰমানে আউটলাইনাৰ মাৰি দিম। আউটলাইনাৰ মানে কি আৰু মেৰুণ ৰঙৰে 0 নম্বৰ ব্ৰাছেৰে কৰি দিম লাষ্টতে। সেয়ে এনেকৈ কৰিব লাগিব দেই। বুজি পাইছানে নাই বাৰু? এইটা মাজত থকা মানে পাহকেইটা মই সেইটো ভিডিঅ'তে কৈছোঁ দেই। আমাৰ ঘৰত তাৰমানে মুৰ্গী আছে, মুৰ্গীটো এনেকৈ চিঞৰিয়ে থাকে, বেয়া নাপাব হা, ইগন'ৰ কৰিব অলপমানি। তাৰমানে গোটেইকেইটা একেলগে নকৰে, তাৰমানে আগৰখিনি অকণমান শুকাব লাগিব, তাৰপিছত আকৌ সেইখিনি কৰিব লাগিব। এইটো ছাইডৰ পাহ এনেকৈ ভাজ হৈ আছে যে, ভাজ হৈ থকা পাহ আৰু সেয়া ওপৰখিনি ৰঙা দিলোঁ। কি হয় এইটো ছাইডে যে আছে অকণমান গুলপীয়া টাইপ হৈ ওপৰখিনি যে এনেকৈ, সেইকাৰণে তেনেকৈ এই তলত যে ৰঙা হৈ আছে সেইকাৰণে সেইখিনি মানে গুলপীয়া কৰি দিলোঁ। ইটো তলত থকা পাহটো তেতিয়া মানে বুজি পোৱা যাব এইটো যে বেলেগ পাহ। আৰু গোটেইটো পাহত কেতিয়াও ৰঙা ৰং কৰিব নালাগে। গোটেইটো পাহত ধৰক মানে কি ৰঙা ৰং কৰি দিলোঁ এবাৰতে, আকৌ বগা ৰঙে ছেটিং কৰি থাকিম, কি হ'ব অকণমান দেৰি লাগিব ন। সেইকাৰণে অকণমান আধা ৰঙা ৰং কৰি বাকীখিনি যদি বগাৰে কৰি দিওঁ কি হয়, গুলপীয়াটো আহি যাব আৰু পট কামটো আমাৰ হ'ব। আপোনালোকে গাৰুৱাৰত কৰিব পাৰিব আৰু বিচনা চাদৰতো কৰিব পাৰিব, মেখেলা চাদৰতো, যাৰ যেনেকৈ ইচ্ছা তেনেকৈ কৰি মেলি ল'ব আৰু দেখাবচোন। মোৰ উজ্জ্বলা ক্ৰিয়েশ্যন বুলি তাৰমানে ফেচবুক আছে আৰু মানে কি ইনষ্টাগ্ৰামতো আছে, দেখাব। কিন্তু এই চাই থাকিলে কোনো শিকিব নোৱাৰে। দেখিছে না, চাই লৈ পেলাই কি হয় মানে নিজে ট্ৰাই কৰিব লাগিব, কৰিলে তেতিয়াহে মানে বুজি পোৱা যাব। ডাইৰেক্টলি আৰু মই দেখিলোঁ হৈছে আৰু মই পাৰিম নোৱাৰি, কিন্তু চাবই লাগিব, চাই বনাবই লাগিব। তাৰমানে তেতিয়াহে আমিও তেনেকৈয়ে শিকিছোঁ, চাওঁতে নোচোৱাকৈ কৰিব নোৱাৰিম, মই চাই লৈছোঁ মই পাৰিম নেকি, নোৱাৰি। এই ছাইডৰখিনি যে ৰঙা ৰঙা কৰি দিলোঁ, গোটেইখিনি তাৰমানে ৰঙা নাই দিয়া, কি হয় মাজত বগা দিলোঁ। সেয়া তেনে পাহটো মানে ফুলৰ পাহটো তাৰমানে অকণমান মানে ওলাই আছে আৰু সেনেকুৱা টাইপত কৰিবলৈ কি হয়, এইটো মানে ৰ'দৰ মানে সূৰ্যৰ মানে পোহৰ পৰি তাৰমানে তেনেকুৱা দেখিছে আৰু সেনেকুৱা হিচাপত দেখালোঁ। আৰু এই ছাইডতে আউটলাইন মাৰিছোঁ মানে 0 নম্বৰ ব্ৰাছেৰে মেৰুণ ৰঙৰে। ভাল লাগিছেনে বাৰু? লাইক কৰিবচোন। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে ক'ব দেই কমেণ্টত, তেতিয়া মোৰো ভাল লাগে ক'ৰ পৰা চাই আছে। ভাল লাগিছেনে ফুলটো? পাতটো দেখাম দেই। পাত এই 3টা পাত, ইফালে 4টা পাত আছে, সিফালে আছে কেইটামান, আৰু ফুলৰ মানে কলি এটাও আছে, সেয়াও শিকাম নেক্সট ভিডিঅ'ত। তাৰমানে নাম্বাৰ 4 নম্বৰ পাৰ্ট 4ত তাৰমানে শিকাম। আজিলৈ আহিছোঁ।